Hello guys, welcome back to my channel. কেনে আছে আপোনালোক আশা কৰো নিশ্চয় ভালে আছে ময়ো ভালে আছো এয়া জন্মাষ্টমীৰ কাৰণে মই ঘৰ সাফ চিকুণ কৰিছো মগৰা জলবোৰ গুছাইছো পিছে ইমান মগৰা জল মই হবলে নিদু অলপ হলে মই আঁতৰাই দিও সাফা কৰিয়ে দিও এনেকৈ চেয়াৰত উঠি সাফ চিকুণ কৰি আছো এতিয়া ড্ৰয়িং ৰুমটো সাফ চিকুণ কৰি আছো যেহেতু আজি জন্মাষ্টমী মই ৰাতিপুৱাই লাগি গলো সাফ চিকুণৰ কামত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভাল লাগে তেতিয়া হলে মোৰ চেনেলটো লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইবৰ লগতে বেল আইকনটো প্ৰেছ কৰি নপঢ়িব তাৰ পিছত এটো হৈছে ওয়াল হেংগিং এটো মই সাফা কৰি দিম তাৰ পিছত গুটে ঘৰ দুৱাৰ হাৰিলো মুছিলো এতিয়া মই সুতালৰ ৰংগোলী আঁকিলো সুতালখনো হাৰিলো পানী ছটিয়াই দিলো সাফ চিকুণ কৰি দিলো তাৰ পিছত এতিয়া মই পূজা দিলো ইয়াক সৰুকৈ মই পূজা এভাগ আগবঢ়ালো ফলমূল দিছো ফুল দিছো এনেকৈ সৰুকৈ পাতিলো আৰু জন্মাষ্টমী তাৰ পিছত আকৌ ভিতৰত ৰংগোলী আঁকিলো সন্ধিয়াৰ সময়ত চাকি দুগছ জ্বলাই দিলো একেবাৰে সিম্পল ৰংগোলী কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব তাৰ পিছত আমি দুইজনে এই মানুহ ঘৰলৈ আহিছো অৰ্গেনিক সাৰ কিনিবলৈ এওঁলোকে মানে সাৰ বিকে মিনিও আহিছে আমাৰ লগত পিঠু আহিছে জনি আহিছে এয়া চাওক ইহঁতে আমাৰ পিছে পিছে বডিগাৰ্ড একদম তাকে আপোনালোকক কিয় সাৰ কিনিবলৈ আহিছো আপোনালোকে নিশ্চয় ধৰিবই পাৰিছে যদি ধৰিব নাই পৰা তেতিয়াহলে আপোনালোকক মই জনাই আছো ভিডিঅ'ত মই কম আপোনালোকক ইয়া ছাগলী চাওক ৰ'দটো বৰ চোকা বহুত গৰম তাৰ পিছত আপোনালোকে যদি ভিডিঅ'বিলাক যদি মোৰ চাইছে তেতিয়াহলে মন কৰিব পাৰিছে যে ইয়াত আমি কিবা এটা ৰুইছো তেখেতে সাৰ দিছে সাৰ ছটিয়াই দিছে আৰু পিছুৱে বহি বহি চাই আছে কিনো কৰিছে বুলি বোলে এয়া হৈছে পেকেটটো যেটো মই আপোনালোকক দেখুৱাইছিলো আগৰ ভিডিঅ'ত ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো তাৰ পিছত মই চাহৰ যোগানো ধৰো দেই মই হলে এনে ভিডিঅ' কৰি নাথাকো এনেকৈ গাখীৰ চাহ কল তেখেতে আৰু মই পথাৰতে বহি খাম তাৰপিছত সাৰ দি উঠাৰ পাছত গুটিবিলাকো ৰুই দিলে এতিয়া পানী দিছে পথাৰত ঠিক আছে ফ্ৰেন্ডছ আজিলৈ তেতিয়াহ'লে ইমানখিনি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰবাৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ আহিছো বাই বাই গাইজ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই